এজন মানুহৰ জীৱনৰ মূল্য কিমান বাৰু? বন বিভাগৰ লোকৰ মতে এজন মানুহৰ জীৱনৰ মূল্য 4 লাখ। হাতীৰ আক্ৰমণত প্ৰাণ যোৱা মানুহে লাভ কৰে 4 লাখ টকা। হয়, এটা লাখ টকীয়া প্ৰশ্ন। এজন মানুহৰ জীৱনৰ মূল্য কিমান হ'ব পাৰে বাৰু? এয়া হয়তো কোনেও ক'ব নোৱাৰিব, কিন্তু বন বিভাগৰ লোকে সেয়া ক'ব পাৰে। তেওঁলোকৰ মতে এজন মানুহৰ জীৱনৰ মূল্য মাত্ৰ 4 লাখ টকা। আপুনি নিজেই শুনকচোন বন বিভাগৰ লোকৰ পৰা। ৰেঞ্জাৰ অহা নাই মানে ইয়াৰ পিছৰ পদক্ষেপটো কি হ'ব? এইটো পৰ্যায়তে হ'ব আৰু পৰ্যায় কি পৰ্যায় বুজা নাই। ইয়াৰ পিছৰ পৰ্যায় কি হ'ব? মানুহটো কিবা এটা আশ্বাস দিয়ক, কমচে কম এজন মানুহ মৰিল, নেক্সট টাইম পৰ্যায় কি হ'ব? মানুহ মূল্য পায়তো 4 লাখ টকা। পইচা মানুহ মৰিল 4 লাখ টকা, মই কালি মৰিম, মই 4 লাখ টকা ডাঙৰ বস্তু হ'ব নেকি? এনেকুৱা প্ৰশ্ন উত্তৰ ছাৰ আমি বিজানা নাই, এনেকুৱা নাপায় এনেকুৱা কথা। নাজানিলে কথা নক'ব, কি কথা কয়? এয়া লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত বন কৰ্মীৰ ভাষ্য। উল্লেখ্য যে দক্ষিণ কামৰূপৰ ৰঙামাটিত দীৰ্ঘদিন ধৰি চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত শুকুৰবাৰে এজন লোকৰ প্ৰাণ যোৱাৰ পিছতেই ৰাইজে এই ক্ষেত্ৰত বন বিভাগৰ লোকক প্ৰশ্ন কৰাত মৃত লোকজনে হেনো 4 লাখ টকা লাভ কৰিব এই মন্তব্য দিয়ে বন বিভাগে। সেয়াই হেনো বন বিভাগৰ কৰণীয়। বন বিভাগৰ এনে দাড়ি সৰা মন্তব্যই এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখনীয় বিষয় এই যে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰি অহাত বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰি অহাৰ পিছতো কোনো গুৰুত্ব আৰোপ কৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে এজন লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হয়। এই ঘটনাৰ পিছতো বন বিভাগৰ লোকে এজন মানুহৰ জীৱন 4 লাখ টকাৰ লগত তুলনা কৰাটোৱে সকলোকে আচৰিত কৰি তুলিলে।